হাওয়া চাবোনেৰে হাত ধুই ইজনে সিজনৰ লগত কেতিয়াও সংস্পৰ্শলৈ নাহিব। এনেধৰণে আমি এই ৰোগ প্ৰতিৰোধ কৰিব পাৰিম, নহলে আমাৰ বিপদ অনিবাৰ্য। গতিকে ৰাইজক আমি পৰৱৰ্তী অনুৰোধ জনাওঁ যাতে এই ৰোগবিধৰ প্ৰতিৰোধৰ কাৰণে আমাৰ যি চৰকাৰী নীতি নিৰ্দেশনা আছে এই সমস্ত আপোনালোকে মানি চলে। ইয়াত কি বজাৰ পাবা? এই যে বজারতে বহে করতে পুলি যাইলে ভিতরে। আচ্ছা আচ্ছা। বারম্বার প্রত্যাখ্যান করবে আমি আইনগত ব্যবস্থা নেবলৈ বাধ্য থাকিম। আপোনালোকে বজাৰ ঘাটত ভিৰ নকৰিব, আমি যোৱা 2-3 দিন ধৰি আপোনালোকক অনুৰোধ কৰি আহিছো। এতিয়া আমি আইনগত ব্যৱস্থা নেবলৈ বাধ্য থাকিম, আপোনালোকে অলপ সজাগ হয়। বৰ্তমান এই সমগ্ৰ বিশ্বতে যি এক মহামাৰীৰ সৃষ্টি হৈছে, এই মহামাৰী আপোনালোকে ৰোধ কৰাৰ ক্ষেত্ৰত আপোনালোকে নিজে সজাগ হওক, সচেতন হওক। আপোনালোকে নিজে সজাগ নহলে এই মহামাৰীৰ পৰা আপোনালোকে উদ্ধাৰ হ'ব নোৱাৰিব। গতিকে আপোনালোকে নিজে সজাগ হওক আৰু নিজকে বচাওক আৰু সমগ্ৰ দেশকে বচাওক। ৰাইজসকল, বৰ্তমান সমগ্ৰ বিশ্বতে যি কৰোনা মহামাৰীৰ সংক্ৰমণৰ পৰা আপোনালোকে নিজে বাচক। আপোনালোকক আমি বাৰম্বাৰ অনুৰোধ কৰি আহিছো, ৰাইজসকল আপোনালোক অকণমান সজাগ হওক, সচেতন হওক, নিজে বাচক আৰু আমাকে বচাওক। এয়া আমাৰ কাৰণে নহয়, এয়া দেশৰ কাৰণে, এয়া দেশৰ কাৰণে। সেয়েহে ৰাইজসকল আপোনালোকে বুজিবলৈ চেষ্টা কৰক। এই বেমাৰৰ বৰ্তমানলৈকে কোনো ঔষধেই ওলোৱা নাই। একবাৰ যদি একজনৰ গাত কেনেবাকে লাগিবলৈ হয়, সমগ্ৰ আপোনালোকৰ এতিয়ালৈকে নাই। আপোনালোকে বজাৰ নকৰিবই, নাহিবই, ঘৰৰ পৰা আপোনালোকে ঘৰৰ নকৰিব, নাহিব। আপোনালোকে কষ্ট মষ্ট কৰি হলেও নৃত্য যদি আপোনালোকে নামানে, আমি আইনগত ব্যৱস্থা ল'বৰ কাৰণে বাধ্য থাকিম। আপোনালোকে কোনো বজাৰ ঘাটত দুৰ্ভাৰ নকৰিব। আমি যোৱা 2-3 দিন ধৰি আপোনালোকক বাৰম্বাৰ অনুৰোধ কৰি আহিছো যে বজাৰ ঘাটত কথা